हेलो गाइस नमस्कार আৰু স্বাগতম ইউটিউব চেনেললৈ। আজি আকৌ মই এটা নতুন প্ৰডাক্টৰ ৰিভিউ কৰিব আহিছো। তো ৰিভিউটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে যদি এতিয়া মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে দেখক আপোনালোকৰ সোঁফালে স্ক্ৰিনৰ সোঁফালে এটা তলত লিখা আছে সাবস্ক্ৰাইব বুলি, এইটো দবাই দিও। সাবস্ক্ৰাইব কৰাৰ বেনিফিট হ'ল যেতিয়াই মই এটা নতুন ভিডিও আপলোড কৰিম তেতিয়া আপুনি ভিডিওটো লগে লগে পাই যাব। আৰু ঠিক আছে, এতিয়া আৰু সময় নষ্ট নকৰি আপোনালোকৰ মই এতিয়া ভিডিওটো আৰম্ভ কৰো। তো আজি যেটো প্ৰডাক্টৰ মই ৰিভিউ কৰিম সেই প্ৰডাক্টটো হ'ল ক্লিন ক্লিয়াৰ ফেস ওয়াশ। ক্লিন ক্লিয়াৰ ফেস ওয়াশটো জনসন এণ্ড জনসন বেবি কোম্পানীৰ হয়, আপোনালোকে জানে। আৰু এই ফেস ওয়াশটো যদি মই পেকেটিঙৰ কথা বিষয়ে ক'ব বিচাৰো, এইটোৰ পেকিং হ'ল আপোনালোকৰ ট্ৰান্সপাৰেণ্ট পেকিং, আপোনাৰ আগে পিছে সকলো বস্তু দেখা যায়। আৰু এই ফেস ওয়াশটো মানে সকলো দোকানতে পাই যাব। আৰু মোৰ হাতত যেটো ফেস ওয়াশ আছে ফেস ওয়াশটোৰ হ'ল 100 ml, ইয়াৰ দাম হ'ল 130 টকা। আপোনালোকে দেখি লওক 100 ml 130 টকা। আৰু আপোনালোকে যদি খোজে ইয়াৰ পৰা সৰু বিচাৰে সৰুটোও পাই যাব, তো এতিয়া মই কম এই ফেস ওয়াশটোত আপোনালোকৰ কি কি ইনগ্ৰেডিয়েন্টস আছে। তো ইনগ্ৰেডিয়েন্টসটো মই অলপ ক'বলৈ যত্ন কৰিম। মিষ্ট্ৰিক এসিড, লাউৰিক এসিড আৰু গ্লিচাৰিন। তো ইয়াৰ পৰা আপোনাৰ কি বেনিফিট জানে না, আপোনাৰ মুখত যদি কিবা একনে বা পিম্পলছ আদি থাকে সেইটো নাথাকে। আৰু আপোনাৰ মুখত যদি ধূলা বালু আদি মতলব থাকে না, বাহিৰৰ পৰা যদি আপুনি আহে আপোনাৰ গালতো ধূলা বালু লাগি যায়, এইবিলাক দূৰ হৈ যাব। আৰু আৰু হ'ল আপোনালোক ইয়াৰ মই বেনিফিট অলপ ক'ব বিচাৰিছো। ইয়াৰ মানে আপোনাৰ যদি কি কয় পিম্পলছ আছে নহয়, পিম্পলছ থাকিলে আপুনি এই ফেস ওয়াশটো মই হাইলি ৰিকমেন্ড কৰিম, আপুনি এইটো লগাব পাৰে। আৰু এই ফেস ওয়াশটো পৰা আপোনাৰ বহুত বেনিফিট হয়। আৰু যেনে আপোনাৰ যদি কলা মুখত কিবা কলা দাগ আছে, এইটো আপোনাৰ কলা দাগটো নাথাকে মুখত, ঠিক আছে। আৰু আপুনি ইয়াৰ কেনেকৈ লগাব জানেন, এইটো লগাব কেতিয়া, টাইমটো কি, তুমি এইটো ক'বলৈ অলপ যত্ন কৰিম। এই ফেস ওয়াশটো আপুনি যেতিয়া বাহিৰত গৈছে, বাহিৰত কিবা কামৰ কাৰণে গৈছে, তো বাহিৰৰ পৰা যেতিয়া আহিব তেতিয়া এই ফেস ওয়াশটো আপোনালোকে লগাব পাৰে। আৰু যদি আপোনালোকে যদি ভাল ৰিজাল্ট পাব বিচাৰে তো দুটা নিয়ম আছে। এইটো হ'ল ৰাতি শোৱাৰ আগত আপোনালোকে লগাই শুই যাব, আৰু ৰাতিপুৱা শুৱাৰ পিছত শুই উঠাৰ পিছত আপোনালোকে ফেস ওয়াশ লগাব পাৰে। আজিৰ ভিডিওটো ইমানখিনিয়ে, আশা কৰিছো আপোনালোকৰ মই ক্লিয়াৰ ফেস ওয়াশৰ বিষয়ে ভালকে ক'ব পাৰিছো। আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা জনাৰ থাকে কমেন্ট কৰিব পাৰে। তো আজিৰ কাৰণে ইমানখিনিয়ে, তো আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত। থ্যাংক ইউ, বাই বাই, টাটা।